গ্ৰাউণ্ড লেভেলত তৃণমূল পৰ্যায়ত আজিলৈকে যে এই এলায়েন্সৰ ধৰ্মটো সঁচাকৈ পালন হৈছেনে? চৰকাৰ চলোৱাতে আমাৰো এটা অংশীদাৰিতা এটা থাকিব লাগিছিল। যেনেকৈ আমাৰ TCLCCৰ চেয়াৰমেন আৰু ভাইচ চেয়াৰমেন আমি আমাৰ ফালৰ পৰা আমাৰ অংশীদাৰিতা আমি পোৱা নাই। কোনো VCDCত চেয়াৰমেন বা মেম্বাৰো আমি পোৱা নাই। বাংগালদবাত BJPৰ পৰা এজনী মানে মেম্বাৰ পাইছিলোঁ আমি VCDCত, কিন্তু তেওঁকো এতিয়া উঠাই লোৱা হ'ল বুলি আমি গম পাইছোঁ। আমি গ্ৰাছৰুট লেভেলৰ আমি কাৰ্যকৰ্তা হয়, চ' আমি অনুভৱ আমাৰ হোৱা নাই যে তৃণমূল পৰ্যায়ত যে এলায়েন্সৰ ধৰ্মটো বা মিত্ৰতাৰ ধৰ্মটো যে সঁচা অৰ্থত পালন হোৱা নাই, সেইটো আমি অনুভৱ কৰিব মানে অনুভৱ হৈছে আমাৰ। তো সেই মৰ্মে যিহেতু এলায়েন্সৰ ধৰ্ম মৰ্মে আমি যিহেতু BJP কাজলগাঁও মণ্ডলত আমি আছোঁ, তো সেই মৰ্মে আমাকো মানে চৰকাৰ চলোৱাতে আমাৰো এটা অংশীদাৰিতা এটা থাকিব লাগিছিল। তৃণমূল পৰ্যায়তো আমাৰ অংশীদাৰিতাটো আমি বিচাৰোঁ। যেনেকৈ আমাৰ TCLCCৰ চেয়াৰমেন আৰু ভাইচ চেয়াৰমেন আমি আমাৰ ফালৰ পৰা আমাৰ অংশীদাৰিতা আমি পোৱা নাই। কোনো মেম্বাৰো আমি পোৱা নাই তাৰ পৰা। লগতে কোনো VCDCত চেয়াৰমেন বা মেম্বাৰো আমি পোৱা নাই। হয়, বাংগালদবাত BJPৰ পৰা এজনী মানে মেম্বাৰ পাইছিলোঁ আমি VCDCত, কিন্তু তেওঁকো এতিয়া উঠাই লোৱা হ'ল বুলি আমি গম পাইছোঁ। লগতে আমাৰ মিউনিচিপালিটি কাজলগাঁও অন্তৰ্গত মিউনিচিপালিটি বৰ্ডত আমাৰ কোনো ভাইচ চেয়াৰমেন তেনেকৈ নাই, চেয়াৰমেনো আমাৰ নাই, আৰু লগতে মেম্বাৰবিলাকো খুব নিম্নমানৰ। এজনে মাত্ৰ আছে ৱাৰ্ড নম্বৰ 1ৰ পৰা, মাত্ৰ এজনক আমাৰ ৱাৰ্ড মেম্বাৰ হিচাপে বা ৱাৰ্ড কমিশ্যনাৰ হিচাপে দিয়া হৈছে। তো এই আমাৰ BJP দলৰ পৰা আমি কাজলগাঁও মণ্ডলৰ অন্তৰ্গত আমি দাবী বাৰে বাৰে জনাই আছোঁ, বাৰে বাৰে উত্থাপন কৰি আছোঁ যে আমি ডিষ্ট্ৰিক্ট পৰ্যায়তো আমি উত্থাপন কৰিছোঁ, তেওঁলোকৰ ব্লক পৰ্যায়ৰ লগতো আমি এটা মিটিং বা যৌথভাৱে কোঅৰ্ডিনেশ্যন কমিটি এটা বনাবৰ কাৰণে আমি সিদিনা মাৰ্চ মাহতে আমি লেটাৰ এটা আমি প্ৰস্তাৱ এটা পঠাইছিলোঁ তেওঁলোকক, কিন্তু আজিলৈকে তেওঁলোকৰ পৰা আমালৈকে এটা ভাল ইংগিত এটা নাহিলে, তেওঁলোকৰ পৰা এটা প্ৰস্তাৱ নাহিলে, তেওঁলোকৰ পৰা জবাব এটা নাহিলে আমাৰ কাজলগাঁও মণ্ডলত। আৰু তেনেকৈ আমি প্ৰমোদ বড়ো ডাঙৰীয়াক সিদিনা আমি যোৱা সপ্তাহত তেওঁক লগ ধৰিছিলোঁ আমি তেওঁৰে অফিচত BTCত, যে আমাৰ কাজলগাঁও মণ্ডলৰ যে TCLCCৰ যোনটো কমিটিখন বনোৱা হ'ল, সেই কমিটিত যে আমাৰ BJPৰ যে কোনো এজনো মানে অংশীদাৰিতা নাথাকিল, এজনো মেম্বাৰ নাথাকিল, তো সেইটো আমি ক্ষুব্ধ হৈ পিনে তেওঁলোকক আমি প্ৰমোদ বড়ো ডাঙৰীয়াক আমি মেমৰেণ্ডাম এটা আমি দিয়া হ'ল আমাৰ ফালৰ পৰা। কিন্তু তেওঁক এটা প্ৰতিশ্ৰুতি দিছে যে ঠিক আছে, মই চিৰাং ডিষ্ট্ৰিক্ট UPPLক মই মেটাৰটো আৰ্জেণ্ট বুলি তেওঁক মই জনাই দিম, আপোনালোকক তেওঁলোকে কণ্টেক্ট কৰিব। কিন্তু আজি এসপ্তাহৰ বেছি হৈ গ'ল, আজিলৈকে আমি কোনো উত্তৰ এটা পোৱা নাই, আমাক কণ্টেক্ট আজিলৈকে তেওঁলোকৰ ফালৰ পৰা আমাক কৰা হোৱা নাই। তো সেইকাৰণে আমি গোটেই কাজলগাঁও মণ্ডল বা ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই আমি ক্ষুব্ধ হৈছোঁ, আমি দুখ পাইছোঁ যে এলায়েন্সৰ ধৰ্মটো যেনেকৈ যৌথভাৱে আমি চলাই লৈ যাব লাগিছিল, তেনেকৈ আমি চলাই লৈ যাব পৰা নাই, সেইটোৰ কাৰণে আমি অতি দুখিত। আৰু আমি আৰু ক'বলৈ লৈছোঁ যে আমাৰ ডিষ্ট্ৰিক্ট প্ৰেছিডেণ্ট, ভাৰতীয় জনতা পাৰ্টীৰ ডিষ্ট্ৰিক্ট প্ৰেছিডেণ্টক এটা আশ্বাসন দিয়া হৈছিল যে মিউনিচিপালিটি বৰ্ডৰ চেয়াৰমেনটো UPPLক দিয়া হ'ল, কিন্তু TCLCCৰ চেয়াৰমেনটো ভাৰতীয় জনতা পাৰ্টীক দিয়া হ'ব বুলি এটা আশ্বাসন দিয়া হৈছিল UPPL দলৰ ফালৰ পৰা আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ডিষ্ট্ৰিক্ট প্ৰেছিডেণ্টক। কিন্তু সেইটো আজিলৈকে কাৰ্যকৰী নহ'ল। আমি বাৰে বাৰে আমাৰ প্ৰেছিডেণ্টক, ভাৰতীয় জনতা পাৰ্টীৰ ডিষ্ট্ৰিক্ট প্ৰেছিডেণ্টকো আমি বাৰে বাৰে লিখিত আকাৰেও আমি জনাইছোঁ, মৌখিকভাৱেও আমি বাৰে বাৰে এই প্ৰশ্নটো উত্থাপন কৰিছোঁ, কিন্তু আজিলৈকে একো সমাধান নহ'ল। এতিয়া কাজলগাঁও মণ্ডল তৰফৰ পৰা আমাৰ এটাই দাবী যে চৰকাৰী অনুষ্ঠানৰ যিখিনি কমিটি থাকে, যিখিনি যেনেকৈ TCLCCয়ে হওক বা আমাৰ মিউনিচিপালিটিৰ কমিটিয়ে হওক বা আমাৰ থানা কমিটিয়ে হওক বা আমাৰ বিভিন্ন যিটো চৰকাৰী বৰ্ড আছে, এই বৰ্ডত
আমি আমাৰ কাজলগাঁও মণ্ডল তৰফৰ আমি দাবী জনাওঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাক তাতে অংশীদাৰিতা তাতে থাকিবই লাগিব আৰু আমাক তাতে দিবই লাগিব। তেতিয়াহে আমি গম পাম যে সঁচা অৰ্থত কেনেকৈ গ্ৰাউণ্ড লেভেলত ৰুট লেভেলত তৃণমূল পৰ্যায়ত কেনেকৈ চৰকাৰটো কি স্তৰত চলি আছে। তেতিয়াহে আমি সঁচা অৰ্থত মানে ৰাইজক জনাব পাৰিম আৰু ক'ব পাৰিম আৰু আমি দুৰ্নীতিমুক্ত আমি কৰিব পাৰিম। সেইখিনিয়ে মোৰ আহ্বান। পাৰ্চেণ্টেজ লৈ কথা নহয়, পাৰ্চেণ্টেজ লৈ আমি একো নিবিচাৰোঁ, কিন্তু আমাৰ এটাই যে আমাক ন্যায়িক মৰ্যাদা হিচাপে আমাৰো অংশীদাৰিত্ব তাতে থাকিব লাগে। এইটো আমি বাৰে বাৰে আমি দাবী জনাইছোঁ, দাবী উত্থাপন কৰিছোঁ। আজি আমি এই ভাৰতীয় জনতা পাৰ্টি কাজলগাঁও মণ্ডল অন্তৰ্গত এই সংবাদমেল পাতাৰ মূল উদ্দেশ্যটো হ'ল আমাৰ BTCত যি মিত্ৰজোঁট চৰকাৰ চলি আছে, UPPL, BJP, GSP মিলি যোনটো চলি আছে, এইটো আমি সঁচা অৰ্থত আজি UPPLৰ লগত যি ধৰণে মিত্ৰজোঁট চৰকাৰ চলিব লাগিছিলে এই ছিষ্টেমত আমি যোৱা সেইটো দেখা পোৱা নাই। আৰু যোনবিলাক VCDC হওক, টাউন কমিটি হওক বা TCLCC হওক, এই পৰ্যায়ত যোনবিলাক কমিটি গঠন কৰি আছে তেওঁলোকে আমাৰ BJP দলৰ কোনো কাৰ্যকৰ্তাক তাত মানে মাতা নহয়, তাক ইনফৰ্মেশ্যন কৰা নহয়। উইদাউট BJP কাৰ্যকৰ্তা আলোচনা নকৰাকৈ তেখেতসকলে TCLCC কমিটিখন যোৱা মাহৰ 4 তাৰিখে তেখেতসকলে চুপচাপ মানে নটিফিকেশ্যন ওলাই তেখেতসকলে কমিটিটো গঠন কৰিছিলে। আৰু এই নটিফিকেশ্যনটো আমি এটা ছ'চিয়েল মিডিয়াৰ যোগেদিহে এইটো গম পাইছোঁ। আৰু এইটো গম পাই আমি যোৱা 23 তাৰিখত BTCৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক আমি যাই লগ ধৰিছিলোঁ আৰু তেখেতসকলক আমি জনাইছিলোঁ যে কাজলগাঁও মণ্ডল হিচাপত আমি আজিলৈকে BCDC লেভেলত যে মেম্বাৰ পৰ্যন্ত BJP দলৰ পৰা দিয়া হোৱা নাই, এই কথা আমি বহুত আগৰ পৰা আমি জনাই আছোঁ আৰু সেইদিনাও জনাইছিলোঁ। ইহঁতে আমাক সেইটোৱে কথা কয় যে BJP দলৰ ইয়াত কোনো কাৰ্যকৰ্তা নাই, এইকাৰণে আমাৰ পৰা দিয়া হোৱা নাই। আজি তেখেতসকলক আমি প্ৰশ্ন সুধিব খুজিছোঁ যে যদি BJP দলৰ কাৰ্যকৰ্তা যদি কাজলগাঁও মণ্ডলত নাই, তেনেহ'লে যোৱা বিধানসভা ইলেকশ্যনত সন্মানীয় MLA জয়ন্ত বসুমতাৰী ডাঙৰীয়াই কেনেকুৱা তাত জিকিলে। আজি এই প্ৰশ্নটো আমি তেখেতসকলক সুধিব বিচাৰিছোঁ। আৰু এই যোৱা TCLCC কমিটিখন যেতিয়া তেখেতসকলে চুপচাপ গঠন কৰিছে, তেতিয়াও মই নিজে জয়ন্ত বসুমতাৰী ডাঙৰীয়াক ফোন কৰি সেইটো কৈছিলোঁ যে আপোনালোকে TCLCC চেয়াৰমেনটো যিটো প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ BJP দলৰ চিৰাং জিলাৰ সভাপতি ৰিণ্টু কুমাৰ দাস ডাঙৰীয়াক কথা দিয়া বুলি আমাৰ ৰিণ্টু দাই কৈছিলে যে প্ৰমোদ বড়োই আমাক কথা দিছে যে কাজলগাঁও TCLCC চেয়াৰমেনটো BJPক দিয়া হ'ব। কিন্তু সেইটো তেখেতসকলে চুপচাপ আমাক নজনোৱাকৈ, আমাৰ কোনো BJP দলৰ কোনো কাৰ্যকৰ্তা বা সভাপতিক নজনোৱাকৈ তেখেতসকলে চুপচাপ নটিফিকেশ্যনটো ওলাই পিনে তেখেতসকলে এই কমিটিখন গঠন কৰিছে। তাত আমাৰ এজনো মেম্বাৰ পৰ্যন্ত আমাৰ দিয়া হোৱা নাই। সেইটোৰ কাৰণে আমাৰ মাজত এটা কুৱেশ্যন উত্থাপন হৈছে কাৰ্যকৰ্তাৰ মাজত যে আমি সঁচা অৰ্থত তেখেতসকলৰ লগত আমি মিত্ৰজোঁট চৰকাৰ সঁচাকৈ চলাই আছোঁ নেকি। এতিয়া ৰাইজবিলাকে আমাক সোধে এই যি কেলেংকাৰী চলি আছে PM আৱাস যোজনাৰ ইছ্যু লৈ হওক বা BCDC লেভেলৰ বিভিন্ন MG এনৰেগাৰ কাম কাজেই হওক, তেখেতসকলে চেয়াৰমেন দ্বাৰা পইচা খোজা হয় ৰাইজে আমাক প্ৰশ্ন সোধে, তেখেতসকলে আমাক সন্দেহ কৰে, আমাৰ কাৰ্যকৰ্তাবিলাকে আমাক সন্দেহ কৰে। সেইকাৰণে আমি আজিৰ এই সংবাদমেল যোগেদি আমি আমাৰ সকলো ৰাইজক জনাব খুজিছোঁ যে আমি যি কেলেংকাৰী বৰ্তমান, মই বেলেগ কিবাটো নকওঁ, কাজলগাঁও মণ্ডল অন্তৰ্গত যিমান আমাৰ VCDC হওক, TCLCC হওক, টাউন কমিটি হওক, যিমান কেলেংকাৰী কিবা চলি আছে, কাৰোবাৰ বেনিফিচিয়াৰীৰ পৰা পইচা লোৱা বা যিকোনো ধৰণৰ কেলেংকাৰী চলি আছে, তাত আমাৰ BJP দলৰ কোনো কাৰ্যকৰ্তাৰ কোনো হাত তাত নাই। আৰু আমাক তেখেতসকলে কোনো
লেভেলত আমাৰ কাৰ্যকৰ্তাক লোৱা হোৱাও নাই আৰু আমি কোনো তেখেতৰ এই যে কেলেংকাৰী চলি আছে এইবিলাকত আমাৰ কোনো কাৰ্যকৰ্তাৰ হাত নাই। আমি এই সংবাদ মেল যোগেদি আমি আজি আমাৰ সকলো ৰাইজক মই এইটোৱে জনাব বিচাৰিছোঁ। আপোনালোকৰ এই অসুবিধাখিনি জিলা সমিতিক বা আপোনালোকৰ অসম যি প্ৰদেশ ভাৰতীয় জনতা পাৰ্টি আছে এই উদ্বোধন কৰ্তৃপক্ষক জনোৱা নাই এইবিলাক কথাবিলাক? এইটো জনোৱা হৈছে, এইটো আমি আগত বহুতবাৰ আমি আলোচনা হৈছে। যোৱাবাৰ যোৱা কেই তাৰিখ আছিলে আমাৰ বিজনীত UPPLৰ তৰফৰ পৰা মানে মাতা হৈছিলে, তেখেতসকলে বিজনী হিচাপত বহিছে, বিজনী বিধানসভা হিচাপত। সেইটো পিছত আমি চিডলি হিচাপে আমি এটা মানে ৰিকুৱেষ্ট কৰিছিলোঁ তেখেতসকলক আমি যে চিডলি হিচাপত আমি আমাৰ কাৰ্যকৰ্তাবিলাকো বহিব খোজে যে আমাৰো মাজত যাতে মানে কোঅৰ্ডিনেশ্যনটো থাকে, কিন্তু আজিলৈকে সেইটো ৰেছপন্সটো আজিলৈকে আমি পোৱা নাই। তাৰমানে এক কথাত চিৰাং জিলাত UPPLৰ নেতৃত্বত দুৰ্নীতি হৈ আছে। বিভিন্ন ৰাজ্যবিলাক আমাক অভিযোগ দিছে, আমাক দি থাকে। এতিয়া আমি আলোচনা কৰি আছোঁ, এতিয়া ডিষ্ট্ৰিক্ট পৰ্যায়ত আমি আলোচনা এইটো কৰিম। আমি কাৰ্যকৰ্তাসকলক এতিয়া মানে বহিব লগা আছে আমাৰ আলোচনা কৰি আমি ৰাইজৰ মাজত যাম। এইটো আমি সিদ্ধান্ত লৈছোঁ, ৰাইজৰ মাজত যাম। ক'ত কি কেলেংকাৰী হৈছে, কি কাৰণত পইচা লৈ আছে, যোনটো আমাৰ চৰকাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো দুৰ্নীতিমুক্ত অসম কৰিব বিচাৰিছে, তেখেতসকলৰ যি সপোন, যি ধৰণে চৰকাৰটো চলাই লৈ যাব খোজে, এই অৰ্থটো আমি যাতে গ্ৰাউণ্ড লেভেলতো লৈ যাব পাৰোঁ। তাত কোনো UPPL হওক, GSP হওক, AJP হওক, কোনো আমাৰ যি এম আছে সেইটো যাতে তেখেতসকলে এই দুৰ্নীতি কৰি পিনে আমাৰ চৰকাৰক যাতে বদনাম কৰিব নোৱাৰে। আমি সকলো কাৰ্যকৰ্তা মিলি আমি ৰাইজৰ মাজত যাম। আমি সকলো সা সুবিধা আমি ল'ম, খবৰ ল'ম। তাৰপিছত আমি নিজে CM ছাৰত তাতে যাই আমি তেখেতসকলক জনাম যে কি VCDC লেভেলত বা টাউন কমিটি লেভেলত কি ধৰণে আমাৰ ৰাইজক মানে পইচা লোৱা হৈ আছে ঘৰৰ নামত বা বিভিন্ন যি আমাক অভিযোগ দি আছে, তেখেতক এইবিলাক ইছ্যু লৈ আমি আলোচনা কৰি আছোঁ। এইটো আগন্তুক দিনত আপোনালোকক জনোৱা হ'ব। আমি অতি সোনকালে আমি CM ছাৰৰ লগতো মানে আলোচনা কৰিম বুলি এইটো আলোচনা কৰি আছোঁ। তো এতিয়া আপোনালোকে কি সিদ্ধান্ত লৈছে, যিহেতু UPPL আপোনালোকক লগত লৈ কোনো কাম কৰা নাই, কি সিদ্ধান্ত লৈছে আপোনালোকে? এতিয়া আমি এইটোৱে সিদ্ধান্ত লৈছোঁ যে আমাৰ যোনটো লগত বদনাম হৈ আছে, আমাৰ BJP দলৰো বদনাম হৈ আছে। আমাৰ ৰাইজ আমাকো প্ৰশ্ন সোধে যে আপোনালোকে ষ্টেটত বা চেণ্ট্ৰেলত কয় দুৰ্নীতিমুক্ত চৰকাৰ এটা দিব বুলি, কিন্তু আমি দেখা পাওঁ যে BTC অঞ্চলত বিভিন্ন ঠাইত মানে কেলেংকাৰী চলি আছে। এতিয়া আমাৰো এটা দায়িত্ব ৰাইজৰ প্ৰতি, যিটো আমিও BJPৰ এটা কাৰ্যকৰ্তা। সেইকাৰণে আমি এতিয়া সিদ্ধান্ত লৈছোঁ, আমি ৰাইজৰ মাজত যাম, আমি খবৰ ল'ম সেইটো যে কি ধৰণে কেনেকুৱা কি চলি আছে, আৰু তাৰপিছত আমি এইটো মানি লৈছে যে UPPL দলে মানে দুৰ্নীতি কৰি আছে, এইটো আপোনালোকে মানি লৈছে না? বিভিন্ন স্তৰৰ কিবা কমপ্লেইনটো আহি আছে। এতিয়া আমি ৰাইজৰ মাজত যাম, এইটো আমি জাষ্ট আমাক ফোন যোগেদি জনোৱা হয় বা কেতিয়াবা লগ পালে আমাক কয়। এতিয়া আমি সঁচা অৰ্থত আমি যাই পিনে যেতিয়া চাম বস্তুটো হয়নে নহয়, তেতিয়া আমি ক'ব পাৰিম।